ভেলাঘৰ জুই দিলে এনেদৰে ভেলাঘৰ জুই লগা অৱস্থাত বা জুই লগাৰ আগত এনেদৰে ভেলাঘৰৰ পৰা যে নৰা লৈ যায় মানুহে ঘৰত কিয় লৈ যায় জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণ চাব মই আপোনালোকক কম কিয় লৈ যায় আৰু এতিয়া গৰু যুঁজ আৰম্ভ হ'ব আপোনালোকক দেখাম মই গৰু যুঁজ হেপী বিহু যাদৱ হেপী বিহু নমস্কাৰ সকলোকে পুনৰ এটা নতুন ভিডিঅ'লৈ মই স্বাগতম জনাইছোঁ আজি হৈছে বিহু তো বিহুত এটা স্পেচিয়েল বস্তু আপোনালোকক দেখাব গৈ আছোঁ ঠিক আছে সেই স্পেচিয়েল বস্তুটো কি কাৰণ ম'হৰ যুঁজ সকলোৱে দেখিছে আমি আজি আপোনাক দেখাম গৰু যুঁজ তো আমাৰ পৰম্পৰা সৰুৰে পৰা আমি যেতিয়া সৰু আছিলোঁ তেতিয়াৰ পৰা এইটো আমাৰ চাই আহিছোঁ আমাৰ নিজৰ গাঁওখনত যে গৰু যুঁজ হয় তো এতিয়া আমাৰ সেইফালে ফিল্ডত দেখা পাব ফিল্ডত এইটো আমাৰ সৰু ভেলাঘৰ এইফালে ফিল্ডত এয়া মানুহ আহি উপস্থিত হৈছেহি তো গৰু যুঁজ আৰম্ভ হ'ব আগৰ নিচিনাটো গৰু যুঁজ নহয় আজিকালি মানুহৰ ঘৰত গৰু নাইকিয়া হ'ল তথাপিও নিয়মটো পালন কৰি আছে গৰু যুঁজ আমাৰ ইয়াত পাতি আছে তো আপোনালোকক গৰু যুঁজ দেখাম সেইটো চাই থাকিব আৰু ভোগালী বিহুৰ সকলোকে শুভেচ্ছা জনাইছোঁ আপোনালোকৰ পৰিয়ালৰ সকলোকে মই ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ কমেণ্ট কৰিব বিহুত আপোনালোকে কি কি কৰিলে উৰুকা দিনাখন ৰাতি কি কি কৰিলে কমেণ্ট কৰিব আৰু আপোনালোকৰ গাঁওখনত কি কি এনেকুৱা ম'হৰ যুঁজ হয় নে গৰু যুঁজ হয় নে কুকুৰা যুঁজ হয় নে বুলবুলি চৰাই যুঁজ হয় কি হয় আপোনালোকে কমেণ্ট কৰিব মোৰ ভিডিঅ'টো কমেণ্ট বক্সত কমেণ্ট কৰিব ফিলিং গুড হেপী বিহু যাদৱ হেপী বিহু কি খালি বিহুত মাংস খালি বাহ কি মাংস হাঁহ মাংস বাহ মজা আৰু এতিয়া গৰু যুঁজ আৰম্ভ হ'ব আপোনালোকক দেখাম মই গৰু যুঁজ স্পেচিয়েল বস্তু হয় কাৰণ ম'হৰ যুঁজ চবেই দেখিছে আৰু চবেই পাতে সকলোতে ম'হৰ যুঁজ পাতে গৰু যুঁজ সকলোতে নাপাতে তো সেইফালে আমাৰ ফিল্ড হয় গোটেইখন ভৰি আছে গৰু চৰু ভৰি আছে আহি পেলাই গৰু যুঁজ হ'ব এতিয়া তো গৰু যুঁজ দেখাম আৰু আপোনালোকৰ তাত যদি গৰু যুঁজ পাতে এনেকৈ কমেণ্ট কৰি জনাব ভিডিঅ'ত ফিলিং গুড মই দেখাই আছোঁ দেই আমাৰ যুঁজ আমাৰ গৰু মালিক প্ৰসন্নতা আমাৰ ইয়াত যুঁজ আৰম্ভ হৈ গৈছে আপোনালোকে চাই থাকিব যদি ভাল লাগে ভিডিঅ'টো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব কমেণ্ট কৰিব আৰু চেনেলটো যদি প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কাৰণ এনেকুৱা ধৰণৰ ধুনীয়া ধুনীয়া ভিডিঅ'বিলাক মই আনি থাকিম আৰু আপোনালোকে চাই থাকিব যুঁজ আৰু ধুনীয়া ধুনীয়া গৰু আহি আছে যুঁজিবৰ কাৰণে বাৰু ভেলাঘৰ জ্বলাব আমাৰ অলপ পিছত এইকেইটাহে যুঁজ বঢ়িয়া 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 দুটা চাইজ মিলিছেতো মাই গড মজা চুইছে কিন্তু দেই এইবিলাকে যুঁজ বুলি কয় বঢ়িয়া যুঁজিছে দেই ধুপ ধুপ কৰিছে ওচৰতে যাব ধুপ ধুপকে কৰিছে বঢ়িয়া দূৰ এই কুকুৰ খেলক এদিন কি কৈছে খেলক বাহ খেলক কুকুৰ কি কৈছে আৰু এহাল আছে আৰু এহাল লাগিব যুঁজিব আৰু এহাল সেইটো
এইটো আৰু এইটো ডাঙৰ ডাঙৰ বছ ৰা 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 দিব বঢ়িয়া 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 চাবাছ হেলাই দিয়ক পকাই লাই দিয়ক বঢ়িয়া বঢ়িয়া ধুনীয়া বঢ়িয়া 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 চকু দেখিছা না বৰ দেখিছা এৰি নিদিবা লাগি থাকা এৰি নিদিবা আপোনালোকৰ তাত এনেকুৱা গৰুৰ যুঁজ পাতে নেকি আপোনালোকে কমেণ্ট কৰক গাইজ কমেণ্ট কৰক আৰু চাই কেনেকুৱা লাগিছে কমেণ্ট কৰক ইয়াৰ শিংটো আছে যে শিঙে চাত পালে পিছে তথাপিও দিছে ৰ বঢ়িয়া বঢ়িয়া এয়া বেচেৰা শিংটো চুটি তাৰ ধুনীয়া সেইফালে এইফালে মাটি খান্দি আছে গৰু এইফালে যুঁজিব মানে সি এইটো শিংটো অকমান হ'ব লাগিছিলে মজা লাগিলে বেচা এতিয়া মাথতে পৰে না শিংডাল দে এতিয়া ঐ পলিগিৰা মাজত লগ পলাইছে নাম হ'ব এতিয়া ভেলাঘৰ জ্বলাব ফালে তো দেখাম আপোনালোকক ভেলাঘৰ জ্বলোৱা মেজি জ্বলোৱা নামা কাটি আছে নামৰ এজন হৈ আছে এইটো মেজি জ্বলাব আমাৰ মাঘৰ বিহুৰ দিনা বগৰী এনেকৈ খাই যিহেতু বগৰী খাবলৈ হয় তো লগৰকেইটা মিলি খাব আহিছোঁ মই বছৰ প্ৰথমটো টেঙা খাইছোঁ দেই এবাৰ দঠাই খাব নাপালোঁ ভাল হয় মজা কমলা নাই খোৱা এনেকৈ জ্বলিব অলপ পিছত গ'লে টেঙা আমাৰ এতিয়া মেজি ঘৰৰ নাম শেষ হৈছে সকলোৱে সেৱা কৰি মেজি ঘৰৰ আশীৰ্বাদ লৈ এতিয়া মাহ প্ৰসাদ খাবলৈ লৈছে ইয়াৰ পিছতে মেজি জ্বলোৱা হ'ব মই আপোনালোকক দেখাই থাকিম চাই থাকিব আপোনালোকৰ তাত কেনেকুৱা ধৰণৰ কি কৰে মেজি জ্বলাই কি কৰে মেজি জ্বলাওঁতে কি কৰে বা জ্বলোৱাৰ পিছত কি আপোনালোকে খায় নাম প্ৰসংগ কেনেকৈ কৰে আপোনালোকে কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো চাই ভাল লাগিলে এটা লাইক কৰিব আৰু আপোনাৰ সকলো ফেমিলিকে আপুনি শ্বেয়াৰ কৰিব ভিডিঅ'টো যাতে ভিডিঅ'টো চাব পাৰে সকলোৱে আমাৰ এতিয়া মেজি জ্বলাবলৈ গৈ আছে দেউৰীসকলে সেৱা লৈছে
আমাৰ ইয়াত মেজি জ্বলাবলৈ আৰম্ভ জ্বলাইছে আৰু মই আপোনালোকক এটা প্ৰশ্ন সোধো যে এই যে দেখিছে আপোনালোকে মেজি জ্বলাই থকা অৱস্থাত বা মেজি জ্বলোৱাৰ আগত মেজিৰ পৰা খেৰ বা নাৰসমূহ মানুহে লৈ যায় এমুঠিকৈ কিয় লৈ যায়? মই যিখিনি জানো মোৰ মতে মই আগৰ পৰা জানি আহিছোঁ যে এই নৰাখিনি যেতিয়া আপুনি মেজি জ্বলাই থকা অৱস্থাৰ পৰা নৰাখিনি লৈ যাব, সেই নৰাখিনি আপুনি গৈ ঘৰ তামোল বাৰীত বা ক'ৰবাত আপুনি তামোল গছত বান্ধে, তেতিয়াহ'লে তামোল বোলে খুব ধুনীয়াকৈ লাগে। তো আপোনালোকৰ সেইফালে কেনেকুৱা প্ৰচলন, নিয়মটো কেনেকুৱা, আপোনালোকৰ সেইফালে কোনটো নিয়ম মানি চলে আপোনালোকে কমেণ্ট কৰি জনাব। পুৰা টাপ তাপ দেখিছে পুৰা ফাটিছে। ভেলাঘৰ জ্বলাই দিলো, এতিয়া আমি ঘৰলৈ গৈ আছো। জনসমাগম বহুত। বহুত কালিৰ পৰা আকৌ খেলি মেলি আছে। বঢ়িয়া, হেপী বিহু, ফিলিং গুড।